এইটো দেখোন গৰুৰ পিল। একো নহয়, ইমান চিন্তা কৰিবলগীয়া নাই। সি কোৱা কিমান টাইম হ'ল? তহঁতে এটা কাম কৰ, তহঁতে সোনকালে আগত গৈ তাক হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰ। যা, আমি গৈ আছো। বাচিব দেখিলি আজি যদি মনে চব পিতেকে পঢ়িব জানিলেহেঁতেন সিটো কেতিয়াও গৰুৰ পিল নাখায়, হয়নে নহয়? সেইকাৰণে মানুহে পঢ়া শুনা কৰিব লাগে, বুজিলি? আৰু তহঁত দুটাই কি কৰিছ? মদ খোৱা পৰা কিমান মানুহ বেমাৰ হৈছে দেখা নাই? কিমান মানুহ মৰি গৈছে দেখা নাই? কিমান বেমাৰৰ এতিয়া বিচনাত পৰি আছে। আৰু তহঁত দুটাই মদ খাই খাই মোৰ ঘৰত আহি হুলস্থুল কৰিব লাগে, গম পালি নহয়? গতিকে এটাই কথা, বুজিলি? মদ পানী মানুহে খাব নালাগে, ধূমপান কৰিব নালাগে, পঢ়া শুনা কৰিব লাগে, বুজিলি? তেতিয়াহে আমাৰ সমাজখন উন্নতি হ'ব, তেতিয়াহে আমি আগুৱাই যাব পাৰিম। এতিয়া গম পালিতো নপঢ়াৰ পৰিণতি কেনে? বুজি পালো। ল'ৰা ছোৱালীকেইটা মোৰ ল'ৰাটো কেৰেলাৰ মাতি আনি আকৌ মই বিয়ে হ'ব পঢ়াবি। এতিয়া ইয়াত এইবোৰ কথা পাতি থাকিলে নহ'ব, তাত হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰিব লাগিব। ব'ল ব'ল মজা দিছা, মজা দিছা হ'লনে? অঁ মৰা আহি গ'ল গ'ল। মজা মজা চেগেৰা দিয়া তোমাৰ এখন কি টানি আছা?